বোৱাৰী কি কৰি আছা? মা এয়া আলু কাটিব লৈছোঁ। এওঁ কামৰ পৰা আহিব হৈছে যে মই বোলো আলু চব্জিকে বনাই দিওঁ। আলু চব্জি এটা কথা, কিন্তু আলু চব্জি বেলেগে হাতে বনালে বৰ ভাল নাপায়, মই বনালেহে ভাল পায়। বেলেগৰ হাতৰ খালে পেলাই কিবা বমি লাগেহেন। ঠিক আছে, হ'ব, আপুনিয়ে বনাওক তেন্তে। বোৱাৰী কি হ'ল? ভাত পানী নবনোৱা নেকি একো? ইয়াত যে বহি আছা যে, কিবা বনাব লাগে নহয়। নহয় মা, মানে আপুনি ঠিকেই কৈছিলে জানে, মই বনোৱা খাই বৰ এটা ভাল নাপায়। চবচোন দিনটো কামৰ পৰা আহিব, আকৌনো মই কেলে সোৱাদটো বেয়া কৰিব। সেই গতিকে মই একদম এটা ডিচাইড কৰিলোঁ যে আজিৰ পৰা অকল আপুনি বনাব। ঠিক আছে, মই এখন লিষ্ট বনাই থৈছোঁ মা। আপুনি এটা কাম কৰক, এতিয়া ব্ৰেকফাষ্টত আলু পৰঠা বনাই দিয়ক আৰু লগতে কণী এটা আমলেট কৰি দিব, ভাল লাগিব আৰু। এতিয়া মানে চিম্পুলকৈ খাই থলোঁ। দুপৰীয়ালৈ মা এটা কাম কৰিব, ছাগলী মাংস আৰু পোলাও, আৰু কিবা মিঠা যদি কিবা বনাই, হালোৱা চালোৱা পায়স বনাব পাৰে মা, ভাল লাগিব আৰু। আৰু ৰাতিলে মা কিবা চাইনিজ কিবা এটা খাব পাৰি নি বাৰু? হ'ব দিয়ক, নালাগে। ৰাতিলে আমি চবেই ভাল পোৱা আপোনাৰ হাতৰ আলু চব্জিটোকে বনাই, ভাল লাগিব আৰু।